বহু ৰঙীন আশা দেখুৱাই চৰকাৰ গঠন কৰা বিজেপি দলটোৱে বৰ্তমান যি ধৰণৰ কাৰ্যপন্থা গ্ৰহণ কৰিছে তাক লৈ আজি বহুতেই প্ৰশ্ন উত্থাপন কৰিছে। পৰিৱৰ্তনকামী চৰকাৰখনে কৰোনা মহামাৰীৰ মাজতে যিদৰে মূল্য বৃদ্ধি কৰিছে তাক লৈ আজি সকলো সৰব। এনে এশএবুৰি সমস্যাৰ প্ৰতি ক্ষোভিত হৈ অসমৰ চৌপাশে কংগ্ৰেছৰ নেতৃত্বত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি অহা দেখা গৈছে। ইয়াৰ মাজতে আজি নাজিৰা বিধানসভা সমষ্টিত নাজিৰা পৌৰ আৰু গ্ৰাম্য ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। ধৰ্মঘট কাৰ্যসূচীত সমষ্টিৰ মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছকে ধৰি NSUIৰ সদস্যসকল উপস্থিত থাকে। কংগ্ৰেছে চৰকাৰ গঠন কৰি থকাৰ সময়ত মূল্য বৃদ্ধিক লৈ তীব্ৰ আন্দোলন গঢ়ি তোলা বিজেপি দলে আজি চৰকাৰ গঠন কৰি বেছিহে মূল্য বৃদ্ধি কৰিছে। ভৱিষ্যতে এই মূল্য বৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি নাজিৰা ব্লক কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি মৃদুল বৰগোহাঁই আৰু নাজিৰা ব্লক মহিলা কংগ্ৰেছ কমিটিৰ সভানেত্ৰী কানন কাকলি বুঢ়াগোহাঁয়ে মত প্ৰকাশ কৰে। এবাৰ মোদী চৰকাৰ এই শ্লোগানে শাসনলৈ আহিলে পঠিয়াই দিব। চৰকাৰখনে কি কাম কৰিছে আপোনালোকক কোৱাৰ চাগে প্ৰয়োজন নাই। যি মূল্যবৃদ্ধি যি আকাশলংঘী পৰ্যায় পাইছে তাত লাখ লাখ ভাৰতীয় লাখ লাখ মানুহে কি অৱস্থাত কটাব লগা হৈছে আপোনালোকক চাগে আকৌ কোৱাৰ প্ৰয়োজন নাই। বস্তু পেট্ৰল ডিজেলজাত সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱাৰ লগে লগে বস্তুৰ যে চৰা দাম হয় সেই কথাটো সকলোৱে জানে। এতিয়া সমগ্ৰ ভাৰতবৰ্ষতে এই লকডাউন পিৰিয়ডত যিটো সময়ত তেওঁলোকে এক্সাইজ ডিউটি বহু পৰিমাণে বৃদ্ধি কৰি পেট্ৰল ডিজেলৰ মূল্য আজি পেট্ৰলৰ মূল্য 85 টকা, ডিজেলৰ মূল্য সমপৰ্যায় কৰি ফলত বস্তুৰ দাম অট'মেটিকলি বাঢ়ি গৈছে। আমি ইয়াৰ সদায় প্ৰতিবাদ কৰি আছোঁ আৰু কংগ্ৰেছে কোটি কোটি ভাৰতীয়ৰ স্বাৰ্থত ইয়াৰ প্ৰতিবাদ কৰি ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈছে। আৰু আমি আজি ইয়াৰে প্ৰতিবাদ কল্পে আমি 2 ঘণ্টীয়া ইয়াত প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ, ধৰ্মঘটৰ কাৰ্যসূচী লৈছোঁ। নাজিৰা ব্লক মহিলা ব্লক কংগ্ৰেছৰ হৈ নাজিৰাত এই প্ৰতিবাদ কৰিছোঁ, অৱস্থান ধৰ্মঘট কৰিছোঁ। যিহেতু বৰ্তমান অৱস্থাত যি বিজেপি চৰকাৰ কেন্দ্ৰত আৰু ৰাজ্যত তেওঁলোকে যি নিৰ্বাচনী প্ৰতিশ্ৰুতি দিছিলে, তেওঁলোকে পেট্ৰলজাত সামগ্ৰীৰ দাম কম কৰিব, অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম কম কৰিব, তেওঁলোকে সেই প্ৰতিশ্ৰুতি এতিয়া পালন কৰা নাই, কিন্তু বৰঞ্চ তেওঁলোকে ইয়াৰ বৃদ্ধিহে কৰিছে। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে জনসাধাৰণক সেই সামগ্ৰী কাষ চাপিব নোৱাৰা কৰিছে। আলুৰ যি অত্যাৱশ্যকীয় সামগ্ৰী, আলু নহ'লে এসাঁজ ভাতো নচলে, সেই আলুৰ মূল্য এতিয়া 20 টকাৰ পৰা এতিয়া 80 টকা 90 টকালৈকে গুৱাহাটীত হৈছে। গতিকে এনেদৰে হৈ থাকিলে জনসাধাৰণে জীৱন নিৰ্বাহ কৰাটো কঠিন হৈ পৰিব। যি নিৰ্বাচনী প্ৰতিশ্ৰুতি দি তেওঁলোকে শাসনৰ গাদীলৈ আহিছিল, সেই প্ৰতিশ্ৰুতি তেওঁলোকে এতিয়া ৰক্ষা কৰিব পৰা নাই। আৰু তাৰ বাবে আমি আজি কংগ্ৰেছৰ হৈ আমি কংগ্ৰেছ কৰ্মীসকলে প্ৰতিবাদ কৰিছোঁ আৰু চৰকাৰক দাবী জনাইছোঁ যে অতি সোনকালে তেওঁলোকে এই মূল্য বৃদ্ধি ৰোধ কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে। নাজিৰাৰ পৰা নিপন বৰগোহাঁইৰ ৰিপৰ্ট NS 24/7 লাইভ।